এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰি দিছোঁ আৰু এই বেকগ্ৰাউণ্ড চাউণ্ডটোৰ কাৰণে প্লিজ মোক মাফ কৰি দিব। মানে ওচৰতে কিবা কিবি কাম হৈ থাকে, এইবোৰ জানাই কাম আৰু সেইটোৱে মাতটো আহি আছে। অকণমান আপোনালোকে ডিষ্টাৰ্ব পাব পাৰে আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ এনেকৈ। এয়া দেখিছেনে, আগৰ ভিডিঅ'টোত মই আগৰ কেইটামান ভিডিঅ'ত সৰু ল'ৰা এটা দেখাইছিলোঁ যে সেই সৰু ল'ৰাটো মই জোকাই আছিলোঁ, তেনেকৈ সি শিল এডোখৰ লৈ মোক দলিয়াই দিলে, ইয়াতে লাগিলে, মোৰ তেজ ওলাই দিলে সেইদিনা। এইফালে ভিতৰ ফালেও অকণমান দুখ পাইছিলোঁ, শুকালে বাৰু এতিয়া। তেজ ওলাই গৈছিলে, এইটো তেজটো অকণমান শুকাই এনেকৈ লাগি আছে, এইটো ভাল হৈছে। ভিডিঅ'টো তেন্তে আৰম্ভ কৰোঁ আৰু শেষলৈকে চাই থাকিব। এতিয়া একাপ চাহ বনাই লৈছোঁ খাবলৈ। চাহটো পাতি লওঁ আৰু আপোনালোকৰ লগতো কথা পাতি থাকোঁ। এওঁ উঠাই নাই, মই গা পা ধুই আজৰি হ'লোঁ আৰু এফালে যাবলৈ আছে। পটককৈ গৈ আহিমগৈ আৰু চাহকাপ খাই লওঁ। আৰু আজি চিনেমা চাবলৈ যাম, ডক্টৰ বেজবৰুৱা। আৰু আপোনালোকে সকলোৱে চাব, অসমীয়া চিনেমা দেখুৱাই থাকিম বাৰু আগলৈকে। ভিডিঅ'টো চাই থাকিব, ক'ত চাম কি কথা। হেল্ল' গাইজ, আৰু মই এতিয়া ওপৰলৈ আহিলোঁ কাপোৰকেইটা নিবলৈ। উঠনি 11টামান বজাত আকৌ মই পালোঁহি। তাৰপিছত ভাত পানী বনাই খাই মেলি আজৰি হৈ অলপ জিৰণি ল'লোঁ আৰু এতিয়া 3:30 বাজিলে। তাকে কাপোৰকেইটা সোমোৱাই থৈ যাওঁ। আমাৰ 6টা বজাৰ পৰা চিনেমাখন ষ্টাৰ্ট হ'ব আৰু ডক্টৰ বেজবৰুৱা চাবলৈ যাম, অথনি কৈছিলোঁৱে। সেইটো কাৰণে অলপ কাম চামবোৰ অলপ আজৰি কৰি থৈ যাওঁ। আহি মেলি কৰিবলৈ অলপ এলাহ লাগে। ভাত পানী আহি কেনে বনাম, কিন্তু ঠাণ্ডা হৈ যাব এতিয়া বনাই থ'বলৈ। কিন্তু অলপ বাকী যিবিলাক সৰু সুৰা কাম থাকে গধূলি, সেইকেইটা কৰি থৈ যাওঁ বুলি ভাবিছোঁ। আৰু কাপোৰকেইটাও লৈ যাবলৈ আহিলোঁ। তেন্তে আকৌ পাছত লগ পাই আছোঁ। এতিয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু আজি কুৰ্তি এটাকে পিন্ধি লৈছোঁ। কুৰ্তিটোকে পিন্ধিবলৈ মন গ'ল, সেইটো কাৰণে পিন্ধি ল'লোঁ। আৰু অলপ পিছতে ওলাই যাম ৰুমৰ পৰা। ৰেডি হৈ গ'ল আৰু মানুহজনো এতিয়া ওলাব, সি ওলোৱাই নাই। আৰু এইফালে ওলাই কৰি চাওকচোন, সি প'জ দিছে ফটো মাৰিবলৈ, কিন্তু মই ভিডিঅ'হে কৰি আছিলোঁ। আৰু এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু যাম অলপ পিছত। আৰু আমাৰ লগত এজন লগৰ ল'ৰাও যাব, সিও আহি আছে আৰু একেলগে যাম। আৰু এতিয়া পালেহি সি, আৰু অকণমান ইয়াতে কাম আছে বোলে, ডিজিটেল সেৱা কেন্দ্ৰ, অলপ জেৰক্স কৰিব লগা, সেইখন তাৰ বাইকখন। আৰু আমি এতিয়া গৈ থাকোঁ। আৰু চিনেমা আৰম্ভ হোৱাৰ আগতে এটা পেকেট চাহ খাই লৈছোঁ। ৰাস্তা কিনাৰতে বিকি থাকে যে, তেনেকুৱাতে খুব ভাল লাগে। আৰু লেমন টি হয়। বজাৰ কৰি
বেছি ওচৰ হৈ গ'ল ন? এই নহয় সেইটো মোৰ নেকি? সেইকেইটা চিটত আৰু হেৰি নাই আৰু নাই বেছি ওচৰ হৈ গ'ল ন? নলয় আমাক চিনেমাই চাব আমি চিনেমা চোৱাতকৈ আজি দেই নিজৰ খুৰাৰ ছোৱালী বিয়া মই কিন্তু ভবাই নাছিলোঁ তই অসমলৈ আহিবি বুলি কিন্তু তই 7 বছৰে লণ্ডনৰ পৰা নাহো আৰু আমি আহি পালোহি ৰুম। চিনেমাখনৰ কথাই কওঁ প্ৰথমে। চিনেমাখন বহুতেই ভাল লাগিলে। অভিনয় ক্ষেত্ৰতেই হওক বা টেকনিকেল ক্ষেত্ৰতেই হওক, মানে কেমেৰা কোৱালিটিটো মই বহুত ভাল পালোঁ আৰু বহুত ধুনীয়া লাগিলে। বাকী চিনেমাখনৰ কাহিনীটোতো হিন্দী চিনেমাতকৈ কোনো গুণেই কম নহয়, সেইটোৱে ক'ব পাৰোঁ। আৰু আপোনালোকেও মানে পৰিয়ালৰ সকলোৱে লগত বহি একেলগে এখন চাব পৰা চিনেমা। সেয়ে সকলোৱে আহিব চিনেমাখন চাবলৈ। ডক্টৰ বেজবৰুৱা 2। আৰু এটাই কথা ক'ম, বহুত বেছি ভাল লাগিলে আৰু চিনেমাখন। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ, যিহেতু ৰাতিয়ে হ'ল আৰু এতিয়ানো কি আৰু দেখুৱাম। সেইটো কাৰণে ভিডিঅ'টো আজিলৈ শেষ কৰোঁ। আৰু সদায় কোৱাৰ নিচিনা ভিডিঅ'টোত যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। তেন্তে বাই বাই।